আজি যেহেতু গৰু বিহু দিনাটো 100 এবিধ শাক খাবই লাগিব। এয়া চব 100 এবিধ শাক বুটলি থৈছোঁ। ইয়াত বাৰু 100 এবিধ নাই, তথাপিও আছে দেই 50 বিধমান। এয়া বুটলি আনিছোঁ বাৰীৰ পৰা। অকল বাৰীতে নহয় বাৰু, য'ৰ পৰাই বুটলিছোঁ আৰু য'তে যি পাইছোঁ ত'তে বুটলিছোঁ। তাৰপিছত আকৌ ৰাতিলৈ মানুহজনে মাছ আনিছে। নাহিবা বোলে, এফালে পানী পৰি আছে। এয়া মাছ বনাব লাগিব এতিয়া। এয়া লোকেল মাছ হয়। এয়া কেৰাহী পাতি পিঁয়াজ ভাজি আছোঁ। মাছৰ জোল বনাম যিহেতু পিঁয়াজ অলপ সৰহকৈ দিব লাগিব। পিঁয়াজ দি দিছোঁহে। ভালকৈ উঠা। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপিছত ইয়াত বিলাহী দিম। এয়া বিলাহী পিঁয়াজে ভাজি আছোঁ। ধুনীয়াকৈ ভাজি অকল আজি চিম্পুলকৈ বনাইছোঁ, অকল বিলাহী আৰু মাছৰ জোল বনাম। ইফালে মাংস বনাই আছে মায়ে। নিমখ দিছোঁ সোৱাদ অনুযায়ী। সেয়া ভাজি লৈছোঁ ধুনীয়াকৈ। বিলাহীখিনি গলি যোৱালৈকে ভাজিব লাগিব। জলকীয়া এটা দি দিছোঁ, যিহেতু ছোৱালীকেইজনীয়ে খাব, সেইটো কাৰণে জলকীয়াটো অলপ কম দিছোঁ, অকল এটা দি দিছোঁ। কাটিও দিয়া নাই, মই গোটাইহে দি দিছোঁ। তাৰপিছত ইয়াত এতিয়া গৰম পানী দিব লাগিব। এয়া গৰম পানী দি দিছোঁ। ধুনীয়াকৈ গৰম পানী দিয়াৰ পিছত উতলাৰ পিছত যেতিয়া আহিব তেতিয়া মাছ দিম। এয়া উতলি আছে আৰু এতিয়া মাছ দিব পৰা হৈছে। এয়া মই এতিয়া মাছ দিম ইয়াত। এপিচ এপিচকৈ গোটেইখিনি মাছ দি দিম। এয়া মাছ দি আছোঁ। উতলি যেতিয়া অলপ কমিব লাগিব পানীটো। ভালকৈ উতলিবলৈ দি আছোঁ। এতিয়া মাছ উতলিব লাগিব, উতলিলেহে ইয়াৰ সোৱাদটো বাঢ়িব। লাষ্টত ধনিয়া পাত দি গাৰ্নিচিং কৰি দিছোঁ আৰু। এয়া হৈ গৈছে আমাৰ, ৰেডি হৈ গৈছে মাছৰ জোল। বিলাহী মাছৰ টেঙা জোল ৰেডি হৈ গৈছে আমাৰ। এইয়া ফাইনেলি এয়া মাছৰ জোল। এয়া কালাৰটো কিমান ধুনীয়া আহিছে দেখিছেনে? এনেকৈ মাছৰ জোল চিম্পুলকৈ খাই বহুত ভাল লাগে, বহুত টেষ্ট লাগে। থেংক ইউ, বাই বাই। মোৰ যদি ভিডিঅ'টো ভাল লাগে এয়া মই ভাত খাবৰ কাৰণে ৰেডি কৰিছোঁ। ভাত উলিয়াই লৈছোঁ। এয়া ধুনীয়াকৈ কাঁহীখন সজাই লৈছোঁ। বিহুৰ ভাতসাঁজ আমি এনেকৈয়ে খাম আজি। এয়া ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এয়া আকৌ থেকেৰা টেঙা। আপোনালোকে খাই ভাল পায়নে? কমেণ্ট কৰি জনাব। দাংবডি লেচেৰা মাহৰ ভাজি, মাছ ফ্ৰাই, এইফালে মাংসৰ গ্ৰেভি। ধুনীয়াকৈ থালখন ৰেডি কৰি লৈছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।